कुणाल, हाँ वो तुमने हमारा वो केमिस्ट्री का प्रैक्टिकल किया क्या? हाँ वही तुमने किया। तो फिर हमको वो फोटो मार के भेजो तो जरा। क्या मतलब पर पेज 50 रुपया? कॉपी मारने का तुम्हारा, जल्दी भेजो। हाँ ठीक है। কি হে ইয়ং বয়, ভালনে তোমাৰ? ओ केवटेंगल, आओ पापा, ओ पापा केवटेंगल আহিছে। হে কোন আহিছে? ও দেখোন আমাৰ কেউন। দত্ত মই হে দেই, কেনেকুৱা কওক, খবৰ খাতি কেনেকুৱা? ভাল? সেই মোৰতো বাদ দিয়ক, সেই আপোনাৰতো কওক। গোটেইটো একেবাৰে অইলৰ পৰা ৰিটায়াৰমেণ্ট লৈ কেইকোটি পালে হয়? কি কিনিলে? কিনো ল'ব আৰু দত্ত, এইটো ফোন এটা লৈছো। বাহ আপেল ল'লে, চাওঁ। বাহ, এইটোহে মোবাইল। অকল কি ফোনটোহে লৈছে নি আৰু কি কিনিলে? আৰুনো কি ল'ব আৰু, টাটা হেৰিয়াৰ এখনেই ল'লো। হে কাৰ হেৰিখন ল'লে? নহয়, হেৰিয়াৰ গাড়ী হয়, গাড়ী টাটা হেৰিয়াৰ গাড়ী। হেৰিয়া মানে গাড়ীহে ন? ইণ্টাৰেষ্টিং কথা দেই, ইণ্টাৰেষ্টিং কথা। মই ভাবিছো বোলো কেওঁতে এইটো বয়সত কাৰ হেৰিখন ল'লেগে। দত্তৰ কিন্তু এই জমুৱা স্বভাৱটো নগ'ল আৰু দেই। বাকী আপোনাৰ কওক, কেনেকুৱা? আমাৰনো কি আৰু। হেৰি আপোনাৰ কেঁচি জাঙিয়াটো দিয়ক, মই ধুই দিওঁগে। আমাৰ এনেকুৱাই আৰু, এনেকেই জীয়াই আছো। দত্ত, দিছ ইজ চ' বেড। আপুনি নিজৰ আণ্ডাৰগাৰ্মেণ্টছ নিজেই নোধুৱে। আপুনিয়ে যদি এনেকুৱা কৰে, আপোনাক দেখি মোনে কি শিকিব, আপুনিয়ে কওকচোন। না অংকল, মই যে বিয়া পতাৰ পিছত মই নিজৰ জাঙিয়া নিজেই ধুম, আৰু যে নাই মই যে নিজৰ ৱাইফৰ জাঙিয়াও ধুই দিম। চেলেপুটুৱেটো চুপ। ধন্যবাদ দেই কেওঁতদা, আপুনি ইমান ধুনীয়া কথা কেইষাৰ কোৱাৰ বাবে। আপুনি বহক, মই চাহ বনাইছো। চাহ খাওঁ জানো? হ'ব, বনালে যদি দিয়ে দিয়ক আৰু। দত্ত, আপোনালোকে বাথৰুমটো এইফালে আছে ন? হাতখন ধুই লওঁ। দেখিছে, এইবোৰহে মানুহ ইমান ধুনীয়া কথা কৈছে। হে হয় দিয়া পাই। ই আগতে কিন্তু এনেকুৱা নাছিলে। এই ৰিটায়াৰমেণ্ট লোৱাৰ পিছত ঘৈণীয়েকে কিবা তাবিজ চাবিজ পিন্ধালে নি? পাপা, এই কেওঁত আংকলৰ ৱাইফে ফোন কৰিছে। কেওঁটনীয়ে ফোন কৰিছে নি? ৰিচিভ কৰ। ঠিক আছে, মই লাউড স্পীকাৰ দিছো দেই। হেল্ল' আণ্টি, কওক। মোন, আমাৰ এওঁ তহঁতৰ ঘৰত আছে নি? আণ্টি, আংকল আমাৰ ঘৰতে আছেহি। কেলে কিবা কাম আছিলে নি? কওক, মই কৈ দিম। নহয় আংকল যোৱাৰ আগতে মানে মোক নিজৰ কাপোৰ কেইটামান ধুবলৈ দি থৈ গৈছিলে, সেইকেইটা ধুলো। আৰু কাপোৰ আছে নি সুধিবিচোন, একেচাটতে ধুয়ে দিওঁ। শুনিছা, ই নিজৰ কাম নিজেই নকৰে, বেলেগক কথা ক'বলৈ আহে। হ'ব আণ্টি, হ'ব, ঠিক আছে, মই কৈ দিম। বেটা তই এতিয়া আহ, তোক মই এতিয়াহে চুটুকাটো চুটাই আছো। আপোনাৰ যে লগৰবোৰ চব 2 নম্বৰী দেই, চব 2 নম্বৰী। দত্ত, ল'ৰা ডাঙৰ হৈছে দেই, গোটেই বাথৰুমত খোজ কাঢ়িব নোৱাৰি, পিছল খাই পৰিছো। সেইটো বাৰু হয়ে। বাকী তোমাৰ এতিয়া মিছেছে আপোনাৰ ফোন কৰিছিলে। হয় নি? কি বুলি ক'লে তাই? সুধিছিলে বোলে আপুনি কিবা কাপোৰ কেইটামান দি থৈ আহিছে ধুবলৈ, আৰু কাপোৰ আছে নি, তাকে সুধিবলৈ ফোন এটা কৰিছিলে আৰু। বেটা, ফোনটো দিয়াচোন। দত্ত দা, মোৰ অফিচলৈ যাবলৈ হ'লেই নহয়। মই গৈ থাকোঁ দেই, আজি চাহ নাখাওঁ, গৈ থাকোঁ দেই। থেংক ইউ। হেৰি কেনি যায়? আপুনি দেখোন ৰিটায়াৰ হ'ল। বেটা হাৰামজাদা, তাৰ ডাইলগ। চব মতা মানুহ একেই মানে আৰু দেই। হ'ব দিয়ক, আপোনাৰ কেঁচি জাঙিয়াটো দিয়ক, মই ধুই দিওঁগে। হ'ব দিয়া মিনতি, এইকেইটা কাম মই নিজেই কৰিম আৰু দিয়া, পাৰিম। আৰু আপোনালোককো কৈছোঁ, নিজৰ কাম এটা নিজেই কৰিব। আৰু এই ছাবস্ক্ৰাইব কৰকহে। 1K হ'লে ভাল লাগে। কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ইমানেই।